हेलो बंधुসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে কেনেকৈ আমি স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কেনেকৈ কৰিব পাৰিম। আপুনি নিজে নিজে মোবাইলত কৰিব পাৰিব, ল্যাপটপত কৰিব পাৰিব। সেই কাৰণে আপুনি প্ৰথমে যাব লাগিব গুগল ক্ৰোমত গৈ ইলেক্ট্ৰিক বিল মাৰিব, ইলেক্ট্ৰিচিটি বিল ইয়াত ক্লিক কৰি প্ৰথম ওপৰটো আহিব APDCL এইটোত ক্লিক কৰি ল'ব অফিচিয়েল ৱেবছাইট। তাৰ পিছত এটা নটিফিকেশ্যন আহিব যিকোনো স্কেমৰ পৰা মানে সাৱধান থাকিবৰ কাৰণে এটা নটিফিকেশ্যন আহিব। তাৰ পিছত আপুনি ডাইন সাইডত এটা লিষ্ট চাব। সেই লিষ্টৰ ওপৰটো হৈছে নৰ্মেল মিটাৰৰ মানে বিল পে কৰিবৰ কাৰণে আৰু 3 নম্বৰটো হৈছে স্মাৰ্ট মিটাৰৰ বিল পে কৰিবৰ কাৰণে। সেই কাৰণে আমাৰ কি লাগে স্মাৰ্ট মিটাৰ, সেই কাৰণে আমি স্মাৰ্ট মিটাৰটো সিলেক্ট কৰি লৈছো আৰু ইয়াত দিব লাগিব কনজিউমাৰ নাম্বাৰ আৰু কেপচাৰটো বহাই দিব। কেপচাৰটো বহোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আন এটা পেজ ওলাই আহিব। ইয়াত আপোনাৰ কাস্টমাৰ ডিটেইলছ মানে আপোনাৰ ডিটেইলছটো ইয়াত আহি যাব, নাম আহিব, মিটাৰ নম্বৰ আহিব, এইটো শুদ্ধ আছে নে নাই এইটো চাই পেলাই আপুনি এমাউণ্টটো বহাই দিব। দুবাৰ এমাউণ্ট বহাব লাগিব আৰু মোবাইল নম্বৰ, ইমেইল আইডি বহাব পেলাই আপুনি পে নাওত ক্লিক কৰিব। তলত যেটো অপশন আছে পে নাও বুলি এইটোত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আৰু এটা পেজ ওলাই আহিব। এই পেজটো অলপ সময় লাগিব, মানে সাৰ্চ কৰি পেলাই আহে, সেই কাৰণে অলপ সময় লাগিব। পেজটো ওপেন হোৱাৰ পিছত ইয়াত আহিব বেংকত, মানে আপুনি কেনেকৈ আপুনি পে কৰিব। বহুত অপশন আছে, তাৰ পৰা আপুনি কোনটোত পে কৰিব। মই UPI টো লৈ লৈছো, সেই কাৰণে UPI লৈ স্ক্যানাৰটো সিলেক্ট কৰি লৈছো। মই স্ক্যানাৰত পে কৰিম, সেই কাৰণে স্ক্যানাৰটো লৈছো। মই মোবাইলত স্ক্যান কৰি লৈছো আৰু পে কৰি দিছো। পে হোৱাৰ পিছত আপোনাক এটা ৰিসিপ্ট দিব। সেই ৰিসিপ্টটো ডাউনলোড কৰি ৰাখিব পাৰিব। সব মোৰ পে হৈ গৈছে, এই ৰিসিপ্টটো ওলাই আহিছে। আপুনি ইয়াত প্ৰিন্ট অপশনটো আছে তলত, সেই প্ৰিন্ট অপশনত ক্লিক কৰিলে আপুনি প্ৰিন্ট কৰিবও পাৰিব, নহলে আপুনি ডাউনলোড কৰি ৰাখিবও পাৰিব। ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।